হেল্ল' শুনিছানে? শুনিছো কওক। শুনা, আজি মই গৈ আছো আৰু বস্তু পাতিবোৰ আজি মই দেখিবলৈ পাব লাগিব। কি আপুনি আহিছে? মই মই এইবোৰ একো যোগাৰ কৰিব নোৱাৰো। মই এইবোৰ আনিব নোৱাৰো। মুঠতে মই আজি দেখিবলৈ পাব লাগিব। মই গৈ আছো আৰু 2 ঘণ্টামান লাগিব। হ'ব দে এতিয়া। বাবাই ফোন কৰিছে দেই। আজি আহিছে চাগে। হেল্ল' বাবা ক। মই আজি ঘৰলৈ গৈ আছো। 2 ঘণ্টামান লাগিব আৰু ফোন কৰি কৈছিলো তাইক বস্তু পাতি যোগাৰ কৰিবলৈ, কিন্তু নোৱাৰো বুলি কৈছে। মই কিন্তু দেখিবলৈ পাব লাগিব। হ'ব তই আহি ল, তাৰপিছতে কথাবোৰ ওলাব। তাই সেনেকে ক'বলৈ আহিছে, লাগিবই বস্তু মোক লাগিবই। তই সেইকালে ঘৰলে সোনকালে আহ, ক'তো নৰবি। হ'ব দে। ল'ৰাটো আহিছে, এতিয়াহে মছলা পাব তাই। আমাৰ কথা নুশুনেই। বাইদেউ কি অকলে অকলে বকি আছে ঐ? আজি বাবা আহিছে, সেই তাকে অকণমান মনটো ভাল লাগিছে। ভালেই হৈছে দে, পালো যদি আহিছে। এতিয়াহে যদি এইজনী ভগৰ কথাবোৰ অলপ গাত লাগে। তাকে আহিছে যে, এতিয়াহে মোৰ মনটো ভাল লাগিছে। নহ'লে তাই আমাৰ কথাকো কাণ হাই নিদিয়ে। মই ক'ৰ পৰা বাৰু বস্তুবোৰ যোগাৰ কৰোঁ? মই কেনেকৈ বাৰু মা দেউতাক কওঁ মোক যে ইমানবোৰ বস্তু খুজিছে বুলি? কি হ'ব আজি? মোৰ বহুত ভয় লাগিছে। কি কৰিম বাৰু? এওঁ যদি মোক মাৰে, মই কি হ'ব মোৰ? ইমান সলনি হৈ যাব বুলি মই মুঠেই ভবা নাছিলোঁ। মই কি কৰোঁ বাৰু? মই মা দেউতাক, মই মৰি গ'লেও মা দেউতাক খুজিব নোৱাৰোঁ, এইবোৰ কথা ক'ব নোৱাৰোঁ। ঐ পাছফালে কি কৰি আছ? কালে মনত পেলাই বহি আছ? মা বাবা যে ঘৰলৈ আহিছে, কিবা কিবি বনাই থওঁ, ভাত পানী বনাওঁ বুলি খবৰ নাই নেকি তোৰ? পাছফালে আহি যে একদম আৰামছে বহি আছ একেবাৰে। ভিতৰলৈ সোমাই আহ। মই সকলোবোৰ বনাই মেলিয়ে থৈছোঁ। ভিতৰলৈ সোমাই আহ, আৰু কাম কৰিবলৈ আছে নহয়, ইয়াত বহি থাকিব নালাগে। এইবোৰ কথা ক'লে দেউতাৰ এনেও গা ভাল নাই, শুনিলে আৰু অৱস্থা বেয়া হৈ যাব। মই কেনেকৈ কওঁ বাৰু? বিয়া আগত এইবোৰ কথা একোৱেই নাছিল, কিন্তু এতিয়া মই কিয় ইমানবোৰ ভুগিবলগীয়া হৈছে? মই ক'ৰ পৰা ইমানবোৰ বস্তু আনি দিওঁ? কিমান দিনৰ মূৰত যে খুৰী এনেকৈ ওলাই আহিছোঁ ন লগতে। তাকে আকৌ আহিবলৈতো সময়ে নাপাওঁ, তয়ো আজৰিয়ে নাপাওঁ নহয়। মা আৰু কিমান দূৰ যাব লাগিব? পামেগে এতিয়া, ৰ'বা। বৌ লাহে লাহে গাঁৱৰ মানুহবোৰ চিনি পাব আৰু। খুৰীহঁত গোটেই কি কৰি লগ লাগি কলৈ যায় বা? কালু ঘৰ নছোৱালী চাই আহোঁগেও। আমাৰ এইকো লৈ আহিছোঁ আকৌ, চিনি নাপায় নহয়, নছোৱালী ফুৰাবলৈ লৈ আহিছোঁ। তেন্তে ময়ো উভতে দিওঁ আৰু আপোনালোকৰ লগতে যাওঁ ন, ভাল লাগিব গোটেই কেইগৰাকী লগতে গ'লে। ব'লক লগতে যাওঁ, তেতিয়াহে ভাল লাগিব আকৌ গোটেই কেইগৰাকী লগতে গ'লে আৰু নছোৱালী চোৱা, তেতিয়াহে নছোৱালী চোৱা নিচিনা লাগিব। সেইদিনা গৈছিলোঁ নহয়, কথাবোৰ বৰ বেলেগ বিষমেই হৈছে। আজিও সেনেকুৱাবোৰ নেদেখিলে আছে আৰু দেই। কি হ'ল আকৌ? ব'লা পিছত গম পাবা, এতিয়া সিহঁতৰ ঘৰলৈ গৈ লওঁচোন বাৰু। পাছফালে গৈ কাৰ কথা ভাবি আছিলা? একেবাৰে ভিতৰলৈ যোৱা থনেৰ পৰা এতিয়াহে আহিছা? কি কথা ক'বলৈ আহিছে মাহী? মই তেনেকুৱা বিধৰ মানুহেই নহয়, আৰু আপুনি আলহী নিচিনাকৈ থাকিব। ইমান কথা নক'ব, মই বেয়া পাওঁ। কথা শুনা তাই। মাৰৰ ঘৰৰ পৰা যে একো এটা হাতত লাগি অহা নাই এই ঘৰখনলৈ, সেইটো কথাত লাজ নালাগে? এতিয়া কথা এটা ক'লে বেয়াই পায় একেবাৰে। আপুনি ইমানকৈ সেইবোৰ বিষয়ত সোমোৱা ভাল নহয়, আৰু এইবোৰ কথা মোক শুনোৱাই নাথাকিব। বিয়া আগত এইবোৰ কথা নাছিলে, কিন্তু এতিয়া এইবোৰ ক'ৰ পৰা আহিলে? আপুনিও বেছিকৈ এইবোৰ মাজত সোমাই নল'ব, আপোনাৰ বাবে বিপদ। তাই কথা শুনা। লাজ নাইকিয়াজনী, একেবাৰে তাই চোৱা কেনেকুৱা কথা ক'বলৈ আহিছে মোক। চাই লওঁচোন তই মোক কি কৰিব পাৰ। আজি কালু আহিছে ন, চব কথা লগাম মই। কি কথা কৈছে মোৰ বিষয়ে পাই যাব চুটুকা তাই। বাবা পালেহি দেই, এতিয়াহে মনটো ভাল লাগিছে। ল'ৰাটো যে ঘৰখন পালেহি। ভিতৰলৈ আহ। তুমি ভালে আছা? আছো আৰু এই ঘৰখনত নমৰি জীয়াহে আছো আৰু দেই। মই থাকিবলৈ মন নোযোৱা হ'ল আৰু। কি হ'লনো? তোমাক কিবা কিবি কৈছে নেকি? ব'ল ভিতৰলৈ ব'ল। ইয়াত বাদ দে আৰু এইবোৰ কথা, মুঠতে মই ক'ব নিবিচাৰো আৰু। নহয় মই
সুদাই নেৰো কালু আহিলি মাহী পালোহি দেই মাহীয়েৰা আহিলে যে সেইকাৰণে মোৰ মনটো ভাল লাগি আছে বুজিছ নাই ফোনটো তুমি কেতিয়া আহিলা মাহী মোৰ অহা 3 দিন মানেই হ'ল বুজিছনে বাৰু আছো আৰু কেইদিনমান দেই ঠিক আছে বাৰু দিয়া থাকিবা দেই কেইদিনমান হ'ব তাতে মুখ চুখ ধুই লগে যা আমাৰ সেইজনী কি কৰি আছে ভিতৰতে জানো পাই ভিতৰতে কি কৰি আছে হেৰা পালেহি পানী গ্লাছ খাই লওকচোন পানী পিছত খাম ঘৰত কলি নাই যে বস্তু লাগে বুলি সেইবোৰ কথা পিছত ক'বচোন এতিয়া আহি পাইছেহে পানীটোপা খাই লওক মুঠতে মোক বস্তু লাগিব বিয়া আগততো সেইবোৰ কথা আপুনি কোৱা নাছিল একো নালাগে বুলিয়ে কৈ আনিছিলে এতিয়া কিয় এইবোৰ বস্তু বিচাৰিছে মা দেউতাই ক'ৰ পৰা দিব মুঠতে যেনেকে পাওঁ ক'ৰ পৰা পাওঁ কবি মা দেউতাক দিবলৈ মই কৈ দিছোঁ নহ'লে চাবি আকৌ তোক মই কি কৰিম আজি প্ৰথম আহিয়ে এনেকুৱা ব্যৱহাৰ মই কেনেকৈ এইখন ঘৰত থাকিম বাৰু অকণমানো মোৰ কথা বুজিলে ঘৰখনৰ কথা মোক তেনে আনিছিলে কিয় বোৱাৰী পালোহি দেই এইটোৱে কালুহাটৰ ঘৰ আকৌ ব'লক বৌ ভিতৰলৈকে সোমায়ে যাওঁ আৰু কালু মাক আছেনে বাৰু ভিতৰত থাকিব পাৰে বুজিছে ভিতৰলৈকে সোমায়ে যাওঁ আৰু চিঞৰ বাখৰ কৰি থাকিব নালাগে আৰু কবি দে তই সোনকালে ঘৰখনত বস্তুবোৰ অলপ ভৰাবলে কেনেকুৱা খালী হৈছে দেখা নাই আইঐ বৰুৱানী ঘৰৰ বস্তুবোৰ চাবই নোৱাৰি একদম চকুত লগা কালু কবি আকৌ তই নিজৰ মানুহজনী ক'ব নোৱাৰ নি আৰু বস্তু কেইটামান মাকৰ ঘৰৰ পৰা আনিবলৈ দেখা নাই একো নাই তহঁতৰ ঘৰখনত আগৰ বস্তুকেইটাহে আছে আৰু নতুন বস্তু থাকিলে যেনে হ'লেও ভাল লাগে ন মইতো কৈয়ে আছো তাই নুশুনিলে মই এতিয়া কি কৰোঁ হেৰা চাহ আনিছো আলক নাখাওঁ তই দিয়া চা তই খা তই কাহানিকে বস্তু আনিবি কৈ দে তই কাহানিকে বস্তু আনিবি নে নক তই কি লৈ আহিছ হা হুন্দা মুখখন লৈ আহিলি নালাগে বুলি ক'লোৱে যেনিবা তই কেলে নাই অনা আনিবি নে এৰকচোন কিয় মোৰ চুলিত ধৰিছে হা বিয়া আগতো আপোনালোকে একো নালাগে বুলি কৈছিলে এতিয়া এইবোৰ ক'ৰ পৰা আহিলে আপোনালোকক মই শান্তিত থাকিবলৈ নিদিওঁ চাব কি কৰিম এৰি দিয়ক তই বেছি কথা ক'বলৈ আহিছ নেকি তই ইমান সাহস ক'ত পালি এনেকে ক'বলৈ হা তোক আজি মই কি কৰিম চাই ল'বি তোক তই বস্তু ননালৈকে তই ঘৰৰ ভিতৰত থাকিবলৈ নাপাওঁ কিয় এনেকুৱা কৈছে মোক এৰকচোন কিয় এনেকুৱা কৰিছে মোক ভালেই হৈছে দে এজনীক এহেকাত দিব লাগে তোক আজি মই বাহিৰ কৈ দিম এৰকচোন কিয় ইমান দূৰছে ধৰিছে এৰকচোন এইজনীক বাহিৰ কৈ দে যেতিয়ালৈকে বস্তু নানে তেতিয়ালৈকে তাই এখন ঘৰত সোমাব নোৱাৰে এৰকচোন কিয় ইমান শাস্তি দিছে মই কি ভুল কৰিলো তোক মই আজি বাহিৰ কৰি দিম ভালেই হৈছে যেনে আজি এহেকা পাইছে তোক কি কৰো চাই ল ইমানকে কিয় ইমান মাৰিছে মোক মই কি ভুল কৰিলো কালু তই কি কৰিছ কেনে মানুহজনীক শাস্তি দিছ নাপায় নহয় নাপায় তই বৰ ডাঙৰ ভুল কৰিছ দেই এনেকুৱা কৰিব নাপায় নহয় কোনোবাই জানো বস্তুৰ লগত এনেকৈ মাৰে কচোন কালু তোক যে এনেকুৱা বুলি ভবাই নাছিলো দেই তই কিয় বাৰু এনেকুৱা শাস্তি দিব লাগেনে বাৰু তইচোন মানুহজনী নিজে পচন্দ কৰি আনিছিলি সেই বুলিয়ে জানো ইমান শাস্তি দিয়ে তোক আজি মই কি কৰিলোহেঁতেন ভাল খুৰীহেঁতে মাতিলে তই বাৰু এনেকুৱা কৰিব লাগেনে তইতো পঢ়া শুনা তই কি মূৰ্খ নিচিনা কামবোৰ কৰিছ যে মায়ে কিবা এটা ক'লেই বুলি তই সেইটো মানি লৈছ কিয় তই বহুত ডাঙৰ ভুল কৰিছ কিন্তু বাইদেউ আপুনিয়ে দেখোন নিজৰ ঘৰখন ভালদৰে চাব পৰা নাই লোকৰনো সংসাৰ কি ঠিক কৰিব আপুনিয়ে দেখোন মহিলা সমিতিত আছে আপোনাৰ কথা যদি লগাই দিওঁ আজি তোমালোকে তেনেকুৱাখন নকৰিবাচোন মই আজিৰ পৰা এনেকুৱা ভুল নকৰোঁ আৰু ঐ লিলিহে তোমালোকে তেনেকুৱাখন নকৰিবা আৰু দেই মই এইক বুজাম নহয় মই ইয়াকো বুজাম আৰু দেই তই আমাৰ ওচৰত ক্ষমা খুজিব নালাগে তই মানুহজনীৰ ওচৰত কিমান ডাঙৰ ভুল কৰিছ ইমান অত্যাচাৰ কৰে নেকি তাৰ ওচৰত তই ক্ষমা খোজ মালতী তুমি মোক ক্ষমা কৰি দিয়া হয় মই ভুল কৰিছোঁ মাৰ কথা শুনি মই তোমাৰ কথা ভবাই নাছিলোঁ মোক ক্ষমা কৰি দিয়া হ'ব দিয়ক আপোনাক মই নিজৰ বুলি ভাবি সকলোবোৰ পাহৰি গৈছোঁ আপুনিও এইবোৰ কথা আৰু নাভাবিব আৰু হ'ব তহঁতি মুঠতে এতিয়া ভালদৰে সংসাৰ পাত এইবোৰ কাজিয়া পেচাত লাগি নাথাকিবি বস্তুৰ লগত কাজিয়া নালাগিবি এতিয়া আমি যাওঁ দে ন ছোৱালী চাবলৈ আহিছিলোঁ কিন্তু এইবোৰহে দেখা পালোঁ আৰু এতিয়া মুঠতে তহঁতি ভালদৰে থাকিবি